है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है हेलो एवरीबडी वेलकम बैक टू यूट्यूब चैनल तो एफिले আছে পঙ্কজ ভি বহুত নম্বৰ আহিছে এফিলে আজি ব্লগত বহুত নম্বৰ আহিছে এফিলে নাছিলে ঘৰত তো এতিয়া আমি এতিয়া এফিলে গৈ আছো কোড গৈ আছো আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে তো এতিয়া আমি গৈ আছো পাভৰিজাপ গৈ আছো পাভৰিজাপ যাম তো আগতে মই বহুত নম্বৰ আহিছিল পাভৰিজাপ কিন্তু তেতিয়া ইমান পাভৰিজাপ এক্সপ্লোৰ কৰা নাই তো মোৰ ফাৰ্ষ্ট ভিডিও আছিল তো আজি একদম পুৰা মজাকে পাভৰিজাপ এক্সপ্লোৰ কৰিম আৰু পুৰা অফৰোডিং হৈ আছে আমাৰ ৰাস্তাত তো আপোনালোকক দেখুৱাই আছো অফৰোডিং মজাকে তো এতিয়া আপোনালোকে ভিডিওটো মজাকে চাই থাকক আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব তো আপোনালোকে ভিডিওটো মজাকে চাই তো এফিলে আমি একদম পুৰা পঙ্কজে সাইকেল চলাই আছে এফিলে একদম পুৰা চক অফৰোডিং হৈ আছে সাংঘাতিক এটা পুৰা চক একদম পুৰা সাংঘাতিক ৰাস্তা এইটো পাভৰিজাপ যোৱা তো একদম পুৰা অফৰোডিং হৈ আছে এফিলে নাই নাযা জোৰ লগাকে পুৰা একদম পুৰা এডভেঞ্চাৰ হৈ আছে আমাৰ সাংঘাতিক অফৰোডিং হৈছে বাইক লৈ হ'লেও চাইকেল লৈ সাংঘাতিক অফৰোডিং হৈ আছে পুৰা ৰাস্তা ভাল আহি গ'ল আকৌ এই জেগাটো একদম পুৰা সাংঘাতিক ৰাস্তা হৈ আছে এফিলে এইটো হৈছে আমাৰ অফৰোডিং নাম্বাৰ 2 এফিলে ব্লগিঙৰ ধান্দাত মই পৰিলোঁ মানে সাংঘাতিক আকৌ আৰম্ভ নকৰোঁ বাদ দে আহি থাক তেনে নেপেলাবি এইটো ৰাস্তাটো মানুহ কেনেকৈ যায় মানুহে জানিব দলংখনটো ভাল হ'ব পাৰে ন অন্তত ৰ আহি দলংখন পাৰ হৈ ল সাংঘাতিক দলং দেই এখন ये बस ट्रेलर है असली पिक्चर अभी बाकी है सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनू जरा जिस्म का शौक नहीं दिल दीवाने तेनू बेवफा का रोग नहीं তো এতিয়া আমি এফালে পাভৰিজাপ আহিছোঁ পুৰা ৰাস্তাটো পুৰা সাংঘাতিক ৰাস্তা এইটো পুৰা অফৰোডিং হৈ আছে আমি এফালে পঙ্কজে চাইকেল চলাই আছে চাইকেলৰ পুৰা পাইলট তো এফালে এতিয়া মই পিছত বহি পেলাই একদম ধুনীয়াকৈ ভিডিঅ' কৰি আছোঁ কিন্তু ভিডিঅ'টো পুৰা কপিছে চাগে একদম যিটো ৰাস্তা আপোনালোকে দেখিছে আগত তো এই ৰাস্তাটো ইমান মানে অশান্তি হৈছে আহিবলৈ তো পাভৰিজাপ অহা বিহু ওলাই গৈছে এইফালে ৰ'দে পুৰা ধুই আছে চকুত পুৰা মোবাইলত কি টিপিছোঁ নিজে একো দেখা নাইকিয়া তো আপোনালোকে একদম পুৰা মজাকৈ এটা ভিউ দেখুৱাইছোঁ একদম পুৰা 360 ভিউতে ইয়াৰ পৰা চাই লওক কি ধুনীয়া এটা পৰিৱেশ হৈছে সৰিয়হ কৰি ইয়াত আগতে সৰিয়হ একদম হাল বাই থৈছে বেছি দিন নাই আৰু এটা হাল বালি তো সৰিয়হ হোৱাৰ পিছত আমি তো এইটো হৈছে অফৰোডিং নাম্বাৰ 6 পুৰা অফৰোডিং হৈ আছে এইটো একদম পুৰা এইটো অসমীয়া অফৰোডিং বুলি কয় এইটো অসমৰ অফৰোডিং এনেকুৱাই হয় মানে তো এতিয়া আপোনালোকক একদম পুৰা মজা বস্তু এটা দেখুৱাইছে এইফালে কিমান ধুনীয়া লাগিছে এইফালে ম'হ আছে একদম পুৰা ম'হ আপোনালোকক ম'হ দেখুৱাইছে একদম পুৰা কি ধুনীয়া গা ধুই আছে তো আপোনালোকে একদম পুৰাকৈ ম'হটো চাই লওক বা মোগাল দেখি কাৰণে মোৰ এনেকুৱা ভয় লাগিছে উঠি আহিব এতিয়া মোক খেদিব এতিয়া এনেকুৱা লাগিছে তো এইফালে ম'হ চাওক পুৰা পানী বেছি দূৰ নহয় আকৌ কওক ভিডিঅ' পাভৰিজাপত একদম পাভৰিজাপত এনেকৈ ম'হ দেখুৱালোঁ আপোনালোকক তেতিয়া ম'হটো চালে এতিয়া পাভৰিজাপ গৈ আছোঁ তো ৰিজাৰ্ভখনৰ এটা বিশেষ বৈশিষ্ট্য আছে আমাৰ এই ৰিজাৰ্ভখন বিশেষকৈ ম'হ আৰু সাপৰ বাবে জনা যায় গতিকে আপোনালোকক আমি ম'হ দেখুৱালোঁ সাপটো বাৰু তেনেকৈ দেখুৱাব নোৱাৰিম এতিয়া বৰ্তমান কমিও আছে অনাগত কাললৈ আৰু আহিব চাগে নিশ্চয় আপোনালোকক দেখুৱাম যিমান পাৰোঁ ৰাস্তা চাওক যিটো ৰাস্তাত আহি আছোঁ ন কচম কৈছোঁ সাংঘাতিক ৰাস্তা এতিয়া এইফালে লাডাখৰ ৱাটাৰ ক্ৰচিং ইয়াত আমি পাই আছোঁ লাডাখৰ ৱাটাৰ ক্ৰচিং এটা চাই লওক মজাকৈ ইয়াতে অসমতে লাডাখৰ ৱাটাৰ ক্ৰচিং চাই লওক একদম পুৰা লাডাখৰ ৱাটাৰ ক্ৰচিং ইয়াতে হৈ আছে আমাৰ অসমতে এইটো অসমৰ ৱাটাৰ ক্ৰচিং পুৰা আহি আছে এখন নদী নহয় বা এয়া আমাৰ বাহুবলী পঙ্কজ চাইকেল লৈ পাভৰিজাপলৈ তাকে চাইকেল কাণত লৈ সাংঘাতিক চিন সাংঘাতিক ৰাস্তা এইটো
তো আপোনালোকক এইখনত একদম মজাকৈ এটা ৱাটাৰ ক্ৰছিং দেখুৱালোঁ পূৰা লাডাখৰ ৱাটাৰ ক্ৰছিং ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ একদম পূৰা আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো লাইক এটা কৰি দিব খালি বহুত কষ্ট হৈ আছে আমাৰ এইফালে পংকজ বেচিয়াটো ভগতীয়াকৈ ফচি আছে মোৰ লগত কিন্তু তাকো অলপ দেখুৱাই আছোঁ সি আজিলৈকে পাভৈ যাব অহা নাই মই আগতে আহিছোঁ এবাৰ দুবাৰমান কিন্তু এইবাৰ সি আহিছে তাক ধুনীয়াকৈ পাভৈ যাব দেখুৱাই আছোঁ তো ইয়াত একদম পূৰা সৰিয়হ খেতিৰ কাৰণে পূৰা চব মাটি হাল বাই যায় তো অলপ দূৰ আছে ইয়াৰ পৰাও প্ৰায় 2-3 কিলোমিটাৰমান হ'ব পাভৈ যাব তো এইটো জেগাত নামি পেলাই খোজকাঢ়ি যাবলগীয়া হৈছে একদম পূৰা ৰ'দত একদম পূৰা বিহু ওলাই গৈছে তো আপোনালোকে ভিডিঅ'টো মজাকৈ চাই থাকক এতিয়া আপোনালোকে দেখিছে এতিয়া ৰাস্তাটো কেনেকুৱা হালত খাৰাপ হৈ গৈছে আমাৰ দুটাৰ বাৰু যি নহওক আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ মই আজিলৈকে আমাৰ ইমান ওচৰত হোৱা যদিও এইখন চাবলৈ আহিব পৰা নাই সুযোগ সুবিধাই নিমিলে সেইবাবে ভাবিলোঁ এই পূজা বন্ধ দিছে পূজা বন্ধতে চাই মেলি যাওঁ ইয়াকো ক'লোঁ এইবোৰ ক'লে ব'ল আমিও চোৱা হ'ব আৰু ৰাইজকো দেখুৱাওঁ কিন্তু দুইটা আহি এতিয়া অৱস্থা একেবাৰে মানে টনাটনি হৈছে আৰু চাইকেলো আজি বিহু দেখি গৈছে চাইকেলখন কান্ধত লৈ আহিবলগীয়া হৈছে কোনোবাই যদি আহিম বুলি ভাবিছে তেতিয়াহ'লে কৈ দিছোঁ এতিয়া নাহিব আৰু তো এইফালে আমি আহি পেলাই এতিয়া পাভৈ যাব প্ৰথমখন গেট পাই গ'লোঁ এইফালে পাভৈ যাব একদম প্ৰথমখন গেট আছে এইখন গেটৰ আচলতে ইমান এইখনো জংঘল হোৱা নাই এতিয়ালৈকে মানে বনাই আছে চেষ্টা কৰি আছে জংঘল কৰিব চৰকাৰে তো এতিয়া মেইন যিখন পাভৈ যায় তাত গৈ আছোঁ এতিয়া ফেঞ্চিং আছে ফেঞ্চিঙত তলা মাৰি থাকে কাৰণে আমি ছাইডেদি গৈছোঁ চাইকেল নিব পাৰিম নে জানো চাই লওঁ চাইকেলখন নিবতো এইখনত পাভৈ যাব এইখন গেটখন প্ৰথম গেট ইয়াতো অহা বছৰলৈ হয়তো জংঘল হৈ যাব গছ পুলি ৰুইছে আৰু তেতিয়া আপোনালোকে ভিডিঅ'টো মজাকৈ চাই থাকক এতিয়া এইফালে আমি পাভৈ যাব প্ৰথমখন গেট পাৰ হ'লোঁ তেতিয়া এইফালে এইফালে নালাগিব এইখন ঠেলি তেতিয়া পাভৈ যাব 2 নম্বৰ গেটখনলৈ গৈছে ফৰেষ্টৰ এটা কেম্পো আছে কেম্পটোত যাব পাৰোঁ নেকি গ'লে যাম চাগে তো আপোনালোকে কৈ আছোঁ যদি যাওঁ তো এইফালে এটা ফৰেষ্টৰ কেম্প আছে বেক কেমেৰাত দেখুৱাই আছোঁ এইফালে পংকজ আছে পূৰা গৰমত অৱস্থা বেয়া হৈ গৈছে যিটো ৰ'দ দিছে মানে একদম পূৰা ক'তো গছ চছ নাই এইখনত যি মেইন জেগাত আছে পাভৈ যাব যিখন মেইন পাভৈ যাবখন তাত আছে কিন্তু এতিয়ালৈকে গছ চছ ক'তো দেখা নাই মই তো অৱস্থা পূৰা বেয়া হৈ গৈছে এইফালে পংকজৰ অৱস্থা চাইকেল আনি তাৰ বেচা ভাগ্য ভাল 2খন চাইকেল আনিলে এখন চাইকেল আনিয়ে অৱস্থা এয়া হৈছে 2খন চাইকেল নাই জানো আৰু অৱস্থা গ'লহেঁতেন ৰাস্তা বুলিবলৈ একো নাই অকল ঘাঁহ সেইটো এটা ফৰেষ্টৰ কেম্পটো দেখুৱাম সেইটো ফৰেষ্টৰ কেম্প তাত যাম নাই জানো যদি যাব পাৰোঁ যদি সময় হয় যামগৈ কিন্তু এতিয়া ফৰেষ্টৰ কেম্পটোত যাব মোৰ ইমান মন নাই আগতে গৈছোঁ সেইটোত কিন্তু এতিয়া চাউণ্ডটো কেনেকুৱা আহিছে নাজানো একদম পূৰা চাউণ্ডটো বৰ ভাল অহা নাই চাগে সেইফালে এইটো ফেঞ্চিঙৰ কাণে গৈ আছোঁ সেই আগত আপোনালোকে নিশ্চয় দেখিছে এই আগত জংঘলখন আছেগৈ তো জংঘলত গৈ আছোঁ তাত ধুনীয়াকৈ অলপ বহিম কিবাকিবি খোৱা বস্তু আনিছোঁ খাম ধুনীয়াকৈ তাৰপৰা ঘৰলৈ যামগৈ তো আপোনালোকে ভিডিঅ'টো মজাকৈ চাই থাকক আৰু এইফালে চাওক এইবিলাক গছবিলাকে তাত একদম পূৰা মানে অবৈধকৈ মানে চবেই ঘৰ চৰ বনাই হেৰি কৰিলে এইটো এতিয়া উচ্ছেদ কৰিবলৈ প্ৰতিবাদ হৈ আছে কিন্তু এতিয়ালৈকে উচ্ছেদ হোৱা নাই মানে সেইটো উচ্ছেদ কৰিব লাগে বুলি আমি জনাম আৰু আমাৰ ফালৰ পৰা উচ্ছেদ কৰিব লাগে সোনকালে হৈ যাব ভিতৰত মানে ফেঞ্চিঙৰ ভিতৰত চব ফেঞ্চিঙৰ ভিতৰত সেই ঘৰবিলাক মানে থকাটো ভাল লগা নাই সেই গছ চছ ৰুইছে জীৱ জন্তু এৰিব আৰু অলপ দিনৰ পিছত কিন্তু মানে তাত গোটেই ঘৰে মানে মানুহৰ এখন গাঁও হৈ গৈছে মানে পাভৈ যাব ফেঞ্চিঙৰ ভিতৰতে মানে এইফালে ফেঞ্চিং হয় ফেঞ্চিঙৰ ভিতৰতে এখন গাঁও হৈ গৈছেগৈ মানে কিন্তু সেইটো উচ্ছেদ কৰিব লাগে বুলি অনুৰোধ কৈছোঁ আৰু বেছি ভিডিঅ' দীঘল কৰি নাথাকোঁ বাৰু লাইফ ইজ এনজয় 2.0 হৈ আছে আমাৰ এতিয়া 2 নম্বৰ ৱাটাৰ ক্ৰছিং ইয়াত দেখিছে আপোনালোকে অৱস্থা বেয়া হৈ গৈছে লাডাখৰ ফিল্ড ইয়াতে পাই আছোঁ অসমতে লাডাখৰ ফিল্ড পাই আছোঁ নাই নাযায় আৰু এইটো আৰু এটা ৱাটাৰ ক্ৰছিং আগত আছে এইটো যি দেখিছোঁ আমি দুটা এতিয়া পাৰ হৈ ইয়াৰ পৰা আকৌ উভতি যাবলৈ 2 টকা চেলাইন দিব লাগিব গাড়ী মাতিব লাগিব ইয়াৰ পৰা যাবলৈ এইটো ৱাটাৰ ক্ৰছিং পাৰ নকৰাকৈ হ'ব চাগে এইখন আচলতে পাভৈ এখন জংঘলখন যে আছে যে এই জংঘলখনে এইটো মাজতে এখন নৈ বৈ গৈছে এইটো পাভৰ নৈ ফুটি বুলি পাভৰ নৈ বুলি কয় পাভৰ নৈটো মেইন পাভৰ নৈখন নহয় বাৰু পাভৰ নৈটো ফুটিটোহে তো মেইন পাভৰ নৈখন এইফালে বহুত দূৰ আছে তালৈ নাযাওঁ তালৈ গ'লে আমাৰ অৱস্থা আৰু বেয়া হ'ব তো আপোনালোকে পাভৈ যায় দেখুৱাব আহিছোঁ যদি পাওঁ পাভৈ যাখনকৈ দেখুৱাই ঘৰলৈ যামগৈ আমনি অৱস্থা পূৰা বেয়া হৈ গৈছে তাতে ৰ'দটোৱে বেছি অৱস্থা বেয়া কৰিছে চাই থাকক আৰু এনজয় কৰক তো চাওক ক'তো মানে এটাও গছ গছনি দূৰত আছে কিন্তু এইফালে চাওক আমি আহিছোঁ সেই ঘৰটো যে দেখিছে সেই ঘৰটো অথনি কেম্পটো অলপ আগত দেখুৱাই কেম্পটো আছিলে তো এতিয়া আপোনালোকে ইয়াৰ পৰা চাই লওক এবাৰ কথা ক'বলৈ একদম মন নাইকিয়া হৈ গৈছে অলপ ৰখি পেলাই এতিয়া পাভৈ যাবত অলপ বহি পেলাই গছৰ তলত তাৰপিছতে ব্লগিং ষ্টাৰ্ট কৰিম তো এইফালে এতিয়া আমি ফাইনেলি আহি পেলাই পাই গ'লো সেই পাভৈ যাব এখন আপোনালোকে দেখিছে চাইডত পাভৈ যাব মানে গছবিলাক সৰু হৈ আছে আগত ডাঙৰ গছ আছে ডাঙৰ গছ দেখুৱাই যদিও আহি এতিয়া পায় আৰু এতিয়াও 1 কিলোমিটাৰমান আছে মেইন পাভৈ যাব পাবলৈ
এতিয়ালৈকে 5 কিলোমিটাৰমান আহিলোঁ আমি মেইন জেগাটোৰ পৰা, কিন্তু পাভৈ যাব পোৱাগৈ নাই। পংকজ আগতে চাইকেল লৈ গৈ আছে। তো মানে আমাৰ কি ক'ম আৰু আপোনালোকক মানে ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে অৱস্থা। এটা সময় হৈছে 1 বজাত এই ৰ'দত পথাৰৰ মাজত এইফালে অকল পথাৰ চাওক, যিমান দূৰলৈকে চকু মুনিব পাৰে অকল পথাৰ মানে একো নাই। তাতে ৰ'দে আমাৰ অৱস্থা বেয়া কৰি দিছে। তাতে তো চাওঁ এইফালে অলপ। তো এতিয়া আমি আছোঁ পাভৈ জাপত আছোঁ। তো মোৰ কেমেৰা মানে অলপ কিবা প্ৰব্লেম দিছে। তো সেইটো কাৰণে এতিয়া পংকজক মই কেমেৰা দি ভিডিঅ' কৰি আছোঁ। এইফালে এক নম্বৰ ৰাস্তা চাওক, এইফালে এক নম্বৰ পাভৈ জাপ এখন। পাভৈ জাপ এক নম্বৰ ঘাঁহে ফুল হৈ আছে। এইফালে এখন এক নম্বৰ পথাৰ, কিন্তু ৰ'দটো পূৰা দি আছে, মানে ৰ'দে বিহু উলিয়াই আছে। ৰ'দৰ কাৰণে একদম পূৰা হেৰি হৈ গৈছে। এইফালে এতিয়া আপোনালোকে এটা ভিউ দেখুৱাই আছোঁ মজাকৈ, ভিউটো চাই লওক আপোনালোকে একদম পূৰা। তো এইফালে আমি পাভৈ জাপত আছোঁ। এতিয়াতো আপোনালোকে নিশ্চয় গম পাইছে ইয়াৰ আগৰ ক্লিপকেইটা চাই পেলাই। বহুত দেৰি প্ৰায় আমি 1 ঘণ্টামান বহিলোঁ এইকণত। এতিয়া এইফালে পংকজ আছে, পংকজে মোবাইল টিপিকে আছে। এইফালে চিপছ অলপ খালোঁ আৰু অলপ খাবলৈ আছে। এইফালে পূৰা বস্তু এটা পৰি আছে। এইফালে এটা বস্তু দেখি এনেকুৱা ভয় লাগিলে, পাছতে গম পাইছে এইটো ঘৰচীয়া ম'হে। দেখিলোঁ ম'হে হাত, আপোনালোকক দেখুৱাইছোঁ যদি একো নকৰে, যদি নেখেছে। এইফালে চাওক এহাল ম'হ এহাল আছে এইকণত। দেখি পেলাই এনেকুৱা ভয় ম'হে খেদিলে আজি, কিন্তু পাছতে গম পাইছোঁ এহাল ম'হ এৰাল দি থোৱা আছে। কিন্তু এৰাল ছিঙিব লাগিলে আমাৰ বিহু উঠি যাব। এইফালে পাভৈ যাব চাইনবোৰ্ডখন আছে, আপোনালোকক চাইনবোৰ্ডখন দেখুৱাইছোঁ। অৱস্থা নাই মানে এইবিলাক, বাৰিষা এতিয়া গৈছেহে, আকৌ ঠিক হ'ব এইখন পাভৈ যাব চাইনবোৰ্ডখন। আপোনালোকে একদম ভিডিঅ'টো পজ কৰি পঢ়িলেও গোটেইখন ভালকৈ দেখুৱাই নাথাকোঁ। এইফালে পূৰা জংঘল হৈ আছে। গ্লাছটো জানো এতিয়া কি কৰোঁ তো আপোনালোকে একদম পূৰা ধুনীয়াকৈ চাই লওক। এইফালে পংকজৰ অৱস্থা যে মোৰ লগত বেচাটো এনেই ফচি আছেহি। অথনি অলপ ৰেকৰ্ডিং কৰিছিলোঁ ভালকৈ, কিন্তু ৰেকৰ্ডিঙৰ মানে চাউণ্ডটো নাহিলে, চাউণ্ডটো স্পীকাৰটো অলপ প্ৰব্লেম দিছিলে, চাউণ্ডটো নাহিলে। এইকেইটা একেবাৰে বান্ধি থোৱা নাই, এইকেইটা মানে এইকেইটা চাওক আপোনালোকে মহেই নে গৰু, মই ধৰিব পৰা নাই বস্তুকেইটা, গৰুৱে নে মহেই নে জানো। এইকেইটা খেদিব লাগিলে আমাৰ বিহু ওলাব। নাই আগলৈ যাব নোৱাৰি, আমাৰ আজি ভিডিঅ' বনাই ফাপৰ চুটি যাব এইকেইটা যদি খেদিবলৈ হয়। এইফালে মোক এপেক দিছে লাল কোৱাটাৰ এইফালে পংকজত আছে লাল কোৱাটাৰ। লাল কোৱাটাৰটো মানে এইটোহে চাওক, মেইন লাল কোৱাটাৰটো। তো এতিয়া আমি পাভৈ জাপত আছোঁ। এইফালে এতিয়া টাইম হৈ গ'ল 3:06। তো এতিয়া পাভৈ জাপত অলপ দেৰি বহিলোঁ, প্ৰায় 2 ঘণ্টামান বহিলোঁ অথনিৰ পৰা আহি পেলাই। তো অথনি অলপ ৰেকৰ্ডিং কৰিছিলোঁ, ৰেকৰ্ডিংখিনিতো বৰ ভাল হোৱা নাই, সেইকেইটা দিওঁ নাই, যদি দিওঁ দেখিবলৈ পাবই। তো এতিয়া এইফালে পংকজ আছে, এইফালে মই আছে একদম পূৰা। এইফালে চিপছ আছে, এইফালে আছে এইটো ফেণ্টা 2টা আনিছিলোঁ, এটা খাই আদায় 2 নম্বৰটো। তাৰপিছত এতিয়া অলপ বহিলোঁ ইয়াতে। তো আৰু অলপ দেৰিকৈ ঘৰত যামগৈ, আৰু সন্ধিয়া লাগিলে ৰ'দটো কমাওক, মানে ৰ'দটো এতিয়া বেছি হৈ আছে। এইফালে পূৰা জংঘল আছে, আপোনালোকে দেখুৱাইছোঁ জংঘল পূৰা। এইফালে গছৰ ছাঁত বহি আছোঁ। এইফালে আছে আমাৰ চাইকেল। তো এতিয়া একদম পূৰা এনজয় নেক্সট লেভেল। ভিডিঅ'টো সকলোৱে চাই। তো এতিয়া আমি এইফালে পাভৈ জাপত আছোঁ, প্ৰায় এতিয়া বহুত দেৰি বহিলোঁ। তো এতিয়া পংকজ আছে এইফালে বহি আছে, মই আহিছোঁ এইফালে পানী নিবলৈ বটলত পূৰা পিয়াহ লাগি আছে। এইফালে এতিয়া অকণমান আগত বনামগৈ আছোঁ, সিহঁতক ষ্টেট কৰিব লাগে। এতিয়া সিহঁতৰ ঘৰৰ পানী নিব আহিছোঁগৈ, সেইটো অৱস্থা হৈছে আমাৰ মানে। এইফালে একদম পূৰা পংকজে এতিয়া চাওঁত বহি আছে, মোক পঠিয়াই দিছে। মই কৈছোঁ মই আনিমগৈ, আৰু মই আনিব যাব নোৱাৰোঁ। বহুত দেৰি বহিলোঁ ইয়াত, 3-4 ঘণ্টামান বহিলোঁ, কিন্তু বহি ভাল লাগিছে। ইনষ্টাগ্ৰামৰ ৰিলো বনালোঁ বহুত, ৰিলকেইটা আপোনালোকে ইনষ্টাগ্ৰামত চাব পাব। তো মই আপোনালোকৰ আইডিটো ডেছক্ৰিপশ্যনত মই আইডিটো দিছোঁ, তো আপোনালোকে সকলোৱে মোক প্লিজ ফ'ল' কৰি দিয়ক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰক সকলোৱে প্লিজ। কেমেৰা কৰিলে একদম ফকটি আহিছে ৰ'দৰ কাৰণে, কিন্তু ভিউটো মজা লাগিছে। কৈছোঁ একদম পূৰা ভিউ কেনেকুৱা, আকাশ পূৰা মুকলি, ভিউটো মজা লাগিছে। কিন্তু ভিউটো মজা লাগিহে আছে, কিন্তু অৱস্থাটো একদম পূৰা মজা লাগি আছে। তো এইফালে আহি পেলাই পালোঁ এটা ফৰেষ্টৰ কেম্প আছে। কেম্পটো কিন্তু মানুহজন নাই, তলামো আছে। এইফালে পানী পাউনি চাইছোঁ, টিউবেলতে দেখিছোঁ, কিন্তু টিউবেলত পানী ওলাব নাই নাজানো। পানী নিব সেইফালে এটা ফৰেষ্টৰ কেম্প পাই গ'লহি। তাৰপৰা আমাৰ ফৰেষ্টৰ কেম্পটো ধুনীয়াকৈ দেখুৱাই আছোঁ। তো আগতে আছিলে এইটো কেম্প, এতিয়া এইটো কেম্প আছে, কিন্তু ইমান মানে সেই এইফালে পকাকৈ ভালকৈ বনালে। তাৰপৰা কেম্পটো এবাৰ ধুনীয়াকৈ চাই। তো এতিয়া আমি এইফালে ইয়াতে অলপ বহোঁ বুলি ভাবিলোঁ, পংকজকো মাৰি দিছোঁ। মানুহটো নাই, পানী চালোঁ, টিউবেলটো আছে, টিউবেলটো পানী চানী একো নোলায়। তাৰপৰা চালোঁ, ভাবিলোঁ ইয়াতে অলপ বহোঁ, তাতকৈ ইয়াত অলপ বহি ইয়াত শুই যাওঁ, অলপ শুব পাৰিম, ধুনীয়াকৈ চাং আছে। তো ইয়াতে অলপ শুওঁ, পংকজকো মাতি দিছোঁ ইয়ালৈকে। ইয়াতে মধিয়াম গছজোপা দেখিছোঁ, মধিয়াম আছে নে চাব লাগিব, মধিয়াম দেখিলে মধিয়ামো খাম। তো একদম পূৰা মজা লাগি আছে, কিন্তু কষ্টটো হৈ আছে, কিন্তু কষ্টটো হ'লেও মানে একদম পূৰা মজা, নেক্সট লেভেল লাগি আছে। তো এতিয়া শুই ব্লগিং কৰিছোঁ অৱস্থা যিটো হৈছে। সেইফালে পংকজ আছে, সেইফালে আমাৰ পংকজ আছে, সি মোবাইলত ব্যস্ত পূৰা।
তো এইফালে মই আজি ভাগ্য ভাল ঘৰটো পালোঁ এইটো পাহৰি যাব ফৰেষ্টৰ কেম্পতে অলপ শুইছোঁ মানুহজনো কোন নাই কেম্পত তো এতিয়া আকৌ ঘূৰি যাবলৈ মানে অলপ দেৰিকৈ ৰ'দটো কমিলে ঘূৰি যাম বুলি ভাবিছোঁ তাৰপৰা এইফালে একদম পৰা আমি য'ত আছোঁ তাৰ ভিউটো এবাৰ একদম দেখুৱাই দিছোঁ আপোনালোকক তাৰ ভিউটো চাওক আপোনালোকে তাৰ মই ভিউটো দেখুৱাইছোঁ তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ অলপ পিছতে এণ্ড কৰিছোঁ এতিয়া এণ্ড নকৰোঁ বাৰু অলপ কথা আছে কথাখিনি কৈ লওঁ তাৰপৰা এণ্ড কৰিম তো ভিডিঅ'টো আপোনালোকে চাই থাকক তো এইকণতে আপোনালোকক এটা কথা কওঁ এইকণতে আমাৰ পংকজ আছে তো আপোনালোকে পংকজে নিশ্চয় বাঁহী বজা আপোনালোকে বহুতে হয়তো চবেই চোৱা নাই কিন্তু বহুতে চাইছে এই ভিডিঅ' তো আপোনালোকে এটা কথা কয় আপোনালোকৰ বাঁহী ভিডিঅ' লাগিব নেকি এতিয়া পংকজ যিহেতু ঘৰতে আছে তো যদি বাঁহী ভিডিঅ' লাগে আপোনালোকে একদম কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাই দিয়ক বাঁহী ভিডিঅ' লাগিব বুলি আৰু যদি আপোনালোকে কাৰোবাক যদি বাঁহী বনাই দিব লাগে আচলতে বনাই যদি দিব লাগে আপোনালোকৰ আমাৰ পংকজে বাঁহী বনাই বহুত ধুনীয়া বাঁহী বনায় একদম পূৰা মজা বাঁহী বনায় সি তো আপোনালোকৰ মই পংকজৰ ফোন নাম্বাৰটো ইনষ্টাগ্ৰাম আইডিটো তলত দি দিছোঁ ইনষ্টাগ্ৰাম আইডিটো লিংক ডিছক্ৰিপশ্যনত দি দিছোঁ লিংকটো তো আপোনালোকে সকলোৱে গৈ পেলাই যদি লাগে মেছেজ কৰিব পাৰে তেওঁক আৰু একদম ধুনীয়া পংকজে বাঁহী বজাই আছে এইকেইদিন বজোৱা ভিডিঅ' মই এইটো আপলোড কৰা নাই তো আপোনালোকে কমেণ্ট কৰি জনাওক আপলোড কৰিব লাগিব নাই যদি লাগে মই তেতিয়াহ'লে নেক্সট এইকেইদিনতে আপলোড কৰি দিম এইফালে পংকজ আছে যোগাযোগ কৰিব তো এইকণতে এতিয়া মানে কেছ এটা হ'ল মোৰ ভাগৰ পেণ্টটো ফেঞ্চিং পাওঁতে ফটাকৈ ফাটি থাকিলে সেইকাৰণে একদম পেণ্টটো ফাটিলে বহুত ফাটিলে মানে ঘৰলৈ যাওঁ কেনেকৈ তাকে ভাবি আছোঁ এইফালে পংকজটো মোবাইল টিপাৰ পৰা শান্তিয়ে নাই তো এতিয়া আকৌ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু তো এতিয়া আমি এই বহাটোৰ পৰা ওলাই আহিলোঁ এই বহাটো আছিলে তাত বহাটোত বহুত দেৰি বাই 2 ঘণ্টামান ইয়াত বহিলোঁ 2 ঘণ্টামান তাত বহিলোঁ 2 ঘণ্টামান 4 ঘণ্টামান বহিলোঁ দুইটা এতিয়া সময় বহুত দেৰি হ'লগৈ কিন্তু ৰ'দটো চাই আছে এতিয়া সময় 4:30 বাজিব হ'ল কিন্তু ৰ'দটো কমাই নাই কোনো চব ভাবিলোঁ এতিয়া ইয়াতকৈ দেৰিলৈকে থাকিলে ৰাতি হ'লে ইয়াত ভয় লাগিব ন অলপ সন্ধিয়া লাগিলে তো এতিয়া ঘৰলৈ যাওঁগৈ বুলি ভাবিছোঁ পাভৈ জাপ সেইখন পাভৈ জাপ আছে আগত তো বহাটো মানে পাভৈ জাপতকৈ অলপ দূৰত আছে এইখন জেগা এইকণো ফেঞ্চিঙৰ ভিতৰতে কিন্তু গছ নাই পৰা পথাৰ আগতে যোৱা বছৰলৈকে এইকণো সৰিয়হ খেতি কৰি আছিলে এবাৰ কিন্তু সৰিয়হ খেতি কৰিবলৈ দিয়া নাই তাৰ কাৰণে বহুত প্ৰতিবাদো হৈ আছে আপোনালোকে নিশ্চয় টিভি যিসকলে চাইছে গম পাইছেই সেইফালে এতিয়া অলপ মানুহৰ ঘৰো আছে ঘৰখিনি উচ্ছেদ কৰাৰ কাৰণেও প্ৰতিবাদ হৈ আছে তো আজি ভিডিঅ'টো আৰু বেছি দীঘল কৰি নাথাকোঁ তো ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব মোৰ চেনেল যিসকলে ছাবস্ক্ৰাইব কৰে তো সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব তো বাই বাই আৰু লগ পাম এটা নতুন ভিডিঅ'ৰ লগত নতুন জেগাৰ লগত তেতিয়ালৈকে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব